হেল্ল' বন্ধুসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেল এডুকেশ্যন চেনেল। আজি আমি কথা পাতিম ইউনিক আইডি সম্পৰ্কে। বন্ধুসকলে আমাৰ পূৰ্বৰ ভিডিঅ'সমূহত বিভিন্নজনে বিভিন্ন কমেণ্ট কৰি কৈছে ইউনিক আইডি কি, ইউনিক আইডি ক'ৰ পৰা সংগ্ৰহ কৰিব লাগিব, ইউনিক আইডি কোনে কোনে পাব আৰু ইউনিক আইডি নহ'লে কি হ'ব। DLED পাৰ্চুইং কৰিছে, তেওঁলোকে এপ্লাই কৰিব পাৰিব নোৱাৰিব আদি সকলো ধৰণৰ কুৱেশ্যনৰ এনচাৰ আমি এই ভিডিঅ'টোৰ জৰিয়তে দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টোৰ শেষলৈ আপোনালোকে চাই থাকক। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। প্ৰথম কুৱেশ্যন হৈছে কি আপোনালোকৰ যে ইউনিক আইডি কি। ইউনিক আইডি হৈছে স্পেচিয়েল টেট দিবৰ কাৰণে চৰকাৰে নিৰ্ধাৰিত কৰি দিয়া এটা আইডি, যিটো আইডিৰ সহায়ত আপোনালোকে কি কৰিব পাৰিব, স্পেচিয়েল টেটত এপ্লাই কৰিব পাৰিব। এই ইউনিক আইডিটো তেওঁলোকেহে পাব যিবিলাক লোকে SSৰ আণ্ডাৰত কণ্ট্ৰাকচুৱেল হিচাপে কাম কৰি আছে, কণ্ট্ৰাকচুৱেল এমপ্লয় হিচাপে কাম কৰি আছে, তেওঁলোকে কি কৰিব পাৰিব, ইউনিক আইডিটো পাব। আৰু এই ইউনিক আইডিটো ক'ৰ পৰা সংগ্ৰহ কৰিব? এই ইউনিক আইডিটো সংগ্ৰহ কৰিব পাৰিব তেওঁলোকে নিজৰ ডিষ্ট্ৰিক্টৰ SSC ডিষ্ট্ৰিক্ট মিছন অফিচ অৰ্থাৎ সৰ্বশিক্ষা অভিযানৰ ডিষ্ট্ৰিক্ট মিছন অফিচৰ পৰা তেওঁলোকে কি কৰিব পাৰিব, এই ইউনিক আইডিটো কালেক্ট কৰিব পাৰিব। আৰু পুৰণসকলে যিবিলাকৰ পুৰণা ইউনিক আইডি আছে আগতে লোৱা, তেওঁলোকে যদি কাৰোবাৰ আনএভেইলেবল দেখাইছে, ইনভেলিড ইউনিক আইডি দেখাইছে, তেওঁলোকে কি কৰিব? তেওঁলোকে কৰিব লাগিব কি, তেওঁলোকে পুৰণা ইউনিক আইডিটো লৈ যাব লাগিব ডিষ্ট্ৰিক্ট মিছন অফিচত, আৰু তাত গৈ তেওঁলোকে কি কৰিব, সেইটো ৰিনিউ কৰিব লাগিব। তেওঁলোকে যেনেকুৱা ধৰণৰ ব্যৱস্থা কৰি দিয়ে সেইটো তেওঁলোকে কি কৰিব লাগিব। ডিষ্ট্ৰিক্ট মিছন অফিচ ক'ত? আপোনালোকৰ এইটো কুৱেশ্যনো হ'ব পাৰে। ডিষ্ট্ৰিক্ট মিছন অফিচ আপোনালোকৰ ডিষ্ট্ৰিক্টতে সৰ্বশিক্ষা অভিযানৰ এটা মিছন অফিচ থাকে, এটা সৰ্বশিক্ষা অভিযানৰ এটা হেড অফিচ থাকে। ডিষ্ট্ৰিক্টৰ হেড অফিচটো হৈছে ডিষ্ট্ৰিক্ট মিছন অফিচ বুলি কোৱা হয়। ঠিক আছে, গতিকে চৰকাৰীভাৱে এখন নটিফিকেশ্যন জাৰি কৰিছে। এই নটিফিকেশ্যনখন আপোনালোক পঢ়াই শুনাই দিওঁ। এই নটিফিকেশ্যনখনত এটা বস্তু খালি আপোনালোকে লক্ষ্য কৰিছেনে বা গম নাপাওঁ, এই নটিফিকেশ্যনখনত আছে কি 2020 বুলি দিয়া আছে। এইটো আগৰ পুৰণা নটিফিকেশ্যন আছিল। এই নটিফিকেশ্যনটোৱে চৰকাৰে আকৌ নতুনকৈ ৰিনিউ কৰি দিছে, কাৰণ 2020 ডেটটো হয়তো কিবা ভুলবশতঃ ৰৈ গৈছে। ঠিক আছে, ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওকচোন, পাব্লিক নটিফিকেশ্যন ইয়াতে লিখা আছে কানেকশ্যন উইথ স্পেচিয়েল টেটৰ লগত সংযোগ কৰি। This is for general information for all concerned that a special TET for lower primary level will be conducted for contractual employee intending in appear in special TET engaged from time to time under various intervention of SSA Assam, presently working under various intervention on contractual basis under SSA Assam, except the TET qualified contractual teacher, state pool teacher working under SSA having requisite qualification as per NCTE norms for appearing in TET। অৰ্থাৎ স্পেচিয়েল টেটটো দিবৰ কাৰণে কোনে পাৰিব? যিসকলে সৰ্বশিক্ষা অভিযানৰ বিভিন্ন পোষ্টত, টিচাৰ পোষ্টত, সৰ্বশিক্ষা অভিযানৰ বিভিন্ন স্কুলত টিচাৰ পোষ্টত কি কৰিছে, কণ্ট্ৰাকচুৱেল বেচিছত কাম কৰি আছে। কিন্তু যিবিলাক টেট পাছ কৰি কণ্ট্ৰাকচুৱেল বেচিছত কাম কৰিছে তেওঁলোক নহয়, বা ষ্টেট পুল অফিচিয়েল যিবিলাক আছে তেওঁলোক নহয়। তাৰে বাহিৰে যিবিলাকে আছে শিক্ষাকৰ্মী, শিক্ষা সহকৰ্মী, এনেকুৱা ধৰণৰ বিভিন্ন সৰ্বশিক্ষাৰ পোষ্ট আছে, সেইবিলাকেহে কি কৰিব পাৰিব, ইয়াতে এপ্লাই কৰিব পাৰিব। এতিয়া ইউনিক আইডিটো ক'ৰ পৰা কালেকশ্যন কৰিব আপোনালোকে? ইন দিছ কানেকশ্যন অল ছাচ ইণ্টেণ্ডিং কেণ্ডিডেট এজ stated above are request to collect on unique ID from respective district mission office of Sarva-Shiksha Abhiyan during office hour within 18 February 2020। এতিয়া এইটো কথা কৈছে যে যি শিক্ষকে এইটো স্পেচিয়েল টেট দিব বিচাৰে তেওঁলোকে কি কৰিব, ডিষ্ট্ৰিক্ট মিছন অফিচৰ পৰা, সৰ্বশিক্ষাৰ ডিষ্ট্ৰিক্ট মিছন অফিচৰ পৰা 18 ফেব্ৰুৱাৰীৰ আগত কি কৰিব লাগিব, ইউনিক আইডি কালেক্ট কৰিব লাগিব।
As candidate having requisite qualification as per NCTM norm will be eligible to appear in the special TET in intending candidate are requested to collect the unique ID only if they possess the requisite qualification as per NCTE norms অর্থাৎ যদি NCT norms থকা শিক্ষক হয় বা এলিজিবল NCT norms অনুযায়ী যদি এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে যিবিলাক শিক্ষকৰ বা যিবিলাকে সেই NCT norms অনুযায়ী তেওঁলোকে কি কৰিছে সৰ্বশিক্ষাৰ অধীনৰ কাম কৰিছে তেওঁলোকে কি কৰিব পাৰিব ইউনিক আইডি ল'ব পাৰিব আৰু ইউনিক আইডি লৈ কি কৰিব পাৰিব স্পেচিয়েল টেটত এপ্লাই কৰিব পাৰিব সাবমিশন অফ this unique ID is mandatory during online application for the special TET. Hence, all the intending candidates as stated above are requested to collect the unique ID on or before 18/2/2020 without fail. No unique ID will be issued after 18 February 2020. অৰ্থাৎ 18 ফেব্ৰুৱাৰী 2020 পিছত কোনো ধৰণৰ ইউনিক আইডি দিয়া নহয় আৰু এই ইউনিক আইডিটো 18 ফেব্ৰুৱাৰীৰ আগত যিদিনাই মানে অফিচ বন্ধ নাথাকে সেইটো সময়ত গৈ কি কৰিবলৈ আনিব লাগিব ইউনিক আইডিটো কালেক্ট কৰিব লাগিব অন্যথা তেওঁলোকে কি কৰিব নোৱাৰিব অফিচ বন্ধৰ দিনত গ'লে তেওঁলোকে unique ID to নাপাব as the special TET will be conducted only for contractual employee to appear in special engage from time to time under various interventions of SSA Assam presently working under various intervention on contractual basis under SSA Assam except the TET qualified contractual teacher and state pool teacher working under SSA having requisite qualification are as per NCTE norms for appearing in TET. Detection of any false claim by any candidate in future will be result in cancel of his her candidature. Future his her special TET pass certificate will be considered as invalid upon such detection even after awarding of the special TET pass certificate. যদি কোনোবাই ফলছ ক্লেইম কৰে ভুৱা ক্লেইম কৰে বা ভুৱা এপ্লাই কৰে ভুৱাভাৱে তেওঁলোকে কি কৰিব পাৰিব যদিও টেট যদি তাৰপিছত যদি টেটো পাছ কৰে কিন্তু গম পালে তেওঁলোক কি কৰিব তেওঁলোকৰ কেণ্ডিডেটছাৰটো ৰিজেক্টেড কৰা হ'ব তেওঁলোকৰ কেণ্ডিডেটছাৰ ৰিজেক্টেড কৰা হ'ব আৰু তেওঁলোকৰ যিখন পাছ কৰা চাৰ্টিফিকেট সেইখন ইনভেলিড হিচাপে গণ্য কৰা হ'ব আৰু টেট কোৱালিফিকেশ্যন মই আগতেই কৈছোঁ যিবিলাকে টেট কোৱালিফাইড হৈ কণ্ট্ৰাকচুৱেল বেচিছত সোমাই আছে আৰু যিবিলাক ষ্টেট পুল টিচাৰ হয় তেওঁলোকে কি কৰিব নোৱাৰিব ইয়াতে স্পেচিয়েল টেটত এপ্লাই কৰিব নোৱাৰিব গতিকে ভিডিঅ'টো এইখিনিয়ে আছিল বন্ধুসকল যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে এনেকুৱা ধৰণৰ আমি নতুন নতুন ভিডিঅ' আপোনালোকক দিবলৈ চেষ্টা কৰিম থেংক ইউ হেভ এ নাইচ ডে